শব্দবোৰত ইমানেই শক্তি আছে যে ইয়াৰ দ্বাৰা নিজৰ অথবা বেলেগৰ জীৱন বনাবও পৰা যায় আৰু ভাঙিবও পৰা যায়। শব্দত ইমানেই শক্তি আছে যে ই আপোনাৰ সকলো দুখ শেষ কৰিব পাৰে আৰু আপোনাৰ সকলো দুখ আজুৰিও ল'ব পাৰে। এই শব্দই আমাৰ সম্বন্ধবোৰ ভাঙিবও পাৰে আৰু ভাঙি যোৱা সম্বন্ধবোৰ গঢ়িবও পাৰে। শব্দই আমাৰ সকলো সফলতা পোৱাৰ ক্ষমতা ৰাখে আৰু শব্দই আমাৰ সকলোবোৰ সম্পূৰ্ণৰূপে বৰবাদো কৰি তুলিব পাৰে। শব্দই মাত্ৰ এজন মানুহকেই নহয়, সম্পূৰ্ণ পৰিয়ালকেই নহয়, এখন গাঁও, এখন দেশক বৰবাদ কৰাৰ অথবা নিৰ্মাণ কৰাৰ শক্তি বহন কৰে। এই পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী আৰু ক্ষমতাশালী অস্ত্ৰ হ'ল শব্দ। সেইবাবে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শব্দৰ এই যাদুৰ বিষয়ে জানিম আমি যদি এই কথা কোৱাৰ শৈলী শিকি লওঁ তেতিয়াহ'লে এই গোটেই পৃথিৱীৰ সফলতাই আমাৰ চৰণ চুমিব। ইয়াক শিকিবৰ বাবে কোনো ডিগ্ৰী বা ডিপ্ল'মাৰ প্ৰয়োজন নাই, মাত্ৰ আমি আমাৰ কিছুমান অভ্যাসক সলনি কৰিব লাগিব। প্ৰথম কথা হ'ল আমি কথা কওঁতে কেতিয়াও বেছি ডাঙৰকৈ বা বেছি কমকৈ ক'ব নালাগে। শব্দৰ উচ্চাৰণ সঠিক আৰু স্পষ্ট ৰূপত কৰিব লাগে। যদি আমি বহুত স্পীডত কওঁ তেতিয়াহ'লে মানুহে বুজিবই নোৱাৰিব আৰু যদি বহুত লাহে লাহে কওঁ তেতিয়া মানুহে আমাৰ পৰা বৰ হৈ পৰিব। যদি বেছি চিঞৰি কওঁ তেতিয়া মানুহে আমাৰ মাত পচন্দ নকৰিব। শব্দৰ উচ্চাৰণবিলাক ক্লিয়াৰ হ'ব লাগে। বহু লোকে যেতিয়া কথা কয় তেতিয়া আকৌ আধা শব্দটো বুজিবই নোৱাৰি। এনে লোকে কেতিয়াও নিজৰ কথাৰে মানুহৰ মন জয় কৰিব নোৱাৰে। সেইবাবে শব্দৰ উচ্চাৰণ সঠিক ৰাখিব, গতি আৰু শব্দক বেলেন্স কৰিবলৈ শিকিব। দ্বিতীয় কথা হ'ল আমি আমাৰ শব্দত ভাৱনাক জড়িত কৰিব লাগিব। লাগিলে সেয়া বডি লেংগুৱেজে নহওক কিয়, যদি আমাৰ শব্দত কোনো ভাৱেই নাথাকে তেতিয়াহ'লে সেই শব্দই কাৰোবাৰ হৃদয়ত কেনেকৈ চুব পাৰিব? হৃদয়ত কেৱল শব্দই খুন্দা নামাৰে। যেতিয়া সেই শব্দত ভাৱনা জড়িত হৈ পৰে তেতিয়াহে কাৰোবাৰ হৃদয়ত সেই শব্দই চুব পাৰিব। উদাহৰণস্বৰূপে এটা বাক্য, মই তোক এৰি নিদিওঁ। এতিয়া এইটো বাক্যকে যদি খঙেৰে কোৱা হয় বা অলপ উচ্চ স্বৰে কোৱা হয় তেতিয়াহ'লে এইটো এটা গালিলৈ পৰিৱৰ্তন হ'ব। কিন্তু যদিহে মৃদুভাৱে কোৱা হয়, মৰমত কোৱা হয়, ভাৱনা লগাই কোৱা হয় তেতিয়াহ'লে ই এষাৰি মৰমৰ বাক্য হৈ পৰিব। শব্দবোৰ একেই কিন্তু তাৰ ভাৱধাৰাবোৰ বেলেগ বেলেগ। সেইবাবে যদি বিচাৰে আমাৰ শব্দত সেই যাদু আহক তেতিয়াহ'লে আমি আমাৰ শব্দত ভাৱ বিনিময় কৰিব লাগিব। তৃতীয় কথা হ'ল সদায় কিতাপ পঢ়িব লাগে, ফুটাই পঢ়িবলৈ চেষ্টা কৰিব লাগে। আগতে আমাক প্ৰায় স্কুলত কোৱা হৈছিল পাঠবোৰ সদায় ফুটাই পঢ়িবলৈ। ফুটাই পঢ়া কথাষাৰি এনেই কোৱা নাছিলে। ইয়াৰ দ্বাৰা আমাৰ উচ্চাৰণ শুদ্ধ হয়। পাৰিলে নিজৰ মাতবোৰ ৰেকৰ্ড কৰি পুনৰ শুনি তাৰ মাজৰ ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থ কথা হৈছে যদি আমি আমাৰ মাত সুন্দৰ আৰু সুৰীয়া কৰিব বিচাৰো তেতিয়াহ'লে সদায় প্ৰাণায়াম কৰিব লাগিব, কমকে হ'লেও 30 মিনিট। ইয়াৰ উপৰিও অতি সহজভাৱে ওম ধ্বনি উচ্চাৰণ কৰিব পাৰে। পঞ্চমতে যদি কাৰোবাৰ সৈতে কথা পাতি আছে তেতিয়া কিছুমান বিশেষ কথাত গুৰুত্ব দিবলৈ চাব, কথাৰ মাজত অন্তৰাল থ'ব। এতিয়া আমি এনে 5টা কথাৰ বিষয়ে জানিম যিবোৰ আমি কথা পাতোতে কেতিয়াও কৰিব নালাগে। প্ৰথম কথা হ'ল লাজ কৰা। যিজন মানুহে কথা পাতোতে লাজ কৰে তেওঁ মন খুলি নিজৰ কথা কেতিয়াও ক'ব নোৱাৰে। তেওঁৰ শব্দত সেই শক্তি বা যাদু নাথাকে। যদি ভাল বক্তা হ'ব বিচাৰে বা মানুহৰ সৈতে ভালদৰে কথা বতৰা পাতিব বিচাৰে তেতিয়াহ'লে লাজ আমি এৰিবই লাগিব। দ্বিতীয় কথা হ'ল আত্মবিশ্বাসৰ অভাৱ। যিজন মানুহৰ ওচৰত আত্মবিশ্বাস নাই, কনফিডেন্ট নাই, তেওঁৰ কথাত কোনো অৰ্থ থাকিবই নোৱাৰে। যিমানেই আমাৰ ভিতৰত কনফিডেন্ট বাঢ়িব, বিশ্বাস হ'ব, শব্দবোৰ সিমানেই বেছি শক্তিশালী আৰু অৰ্থপূৰ্ণ হ'ব। তৃতীয় কথা হ'ল নিজৰ কথাৰে মানুহক বৰ নকৰিব। মানুহক নিজৰ দুখবিলাক নক'ব। ইয়াৰ দ্বাৰা মানুহ বৰ হ'বলৈ ধৰিব। যদি আপোনাৰ অনুভৱ হয় যে মানুহে আপোনাৰ কথাত ইণ্টাৰেষ্ট লোৱা নাই তেন্তে আপুনি মনে মনে থকাই ভাল। কিন্তু তথাপিতো আপোনালোকে নিজৰ ব্যক্তিগত কথাক লৈ সেই মানুহজনক বা সেই মানুহগৰাকীক বৰ নকৰিব। চতুৰ্থতে কমকৈ কওক কিন্তু কামৰ কথা কওক। ইয়াত কোনো প্ৰভাৱ নেপেলায় যে আপুনি কিমান দেৰি কথা ক'ব পাৰে। প্ৰভাৱ ইয়াত পৰে যে যিবোৰ আপুনি কৈছে সেইবোৰ কিমান উপকাৰী। ইয়াৰ দ্বাৰা মানুহৰ লাভ হৈছেনে, সহায় হৈছেনে, সুখ লাভ কৰিছেনে, কিমান কৈছে এইটোৱে প্ৰভাৱ নেপেলায়। আপুনি কি কয় আৰু কেনেকৈ কয় এইটোৱেহে প্ৰভাৱ পেলাব। পঞ্চম আৰু শেষৰ কথাটো হৈছে কাৰোবাৰ লগত কথা পাতোতে নিজৰ সলনি তেওঁৰ কথাহে বেছিকৈ পাতিব, কাৰণ মানুহে নিজৰ কথা নিজে শুনিবলৈ ভাল পায়। আপুনি এইটো নক'ব যে আপুনি কেনেকৈ আছে, আপুনি এইটো ক'ব যে আপুনি তেওঁৰ বিষয়ে কি ভাবে।
যেতিয়া আমি মানুহৰ সৈতে নিজতকৈ বেছি তেওঁলোকৰ কথা পাতোঁ তেতিয়া মানুহে আমাৰ ওপৰত বেছি গুৰুত্ব দিয়ে যেতিয়া আমি মাত্ৰ নিজৰ বিষয়ে কথা পাতি থাকোঁ তেতিয়া মানুহে আমাৰ পৰা আঁতৰিবলৈ ধৰে এইবোৰ সৰু সৰু কথা কিন্তু যিজনে এইবোৰ কথা শিকি লয় তেওঁক এজন সফল মানুহ হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে যিজনে কথা ক'বলৈ শিকিলে তেওঁ এই পৃথিৱীৰ সকলো কথাই শিকিলে কাৰণ সকলো বিদ্যা সকলো জ্ঞানতকৈ ভাল আমাৰ কথন শৈলী আমাৰ শব্দৰ জ্ঞান ধন্যবাদ